ওয়েলকাম টু মাই ইউটিউব চেনেল কন ব্লগছ। আজি ইয়াতে আমি এটা আৰ্টিজনত যাম। তেওঁ বহুতো আৰ্ট কৰিছে। চ' যাওঁ বোলো আপোনালোকে ভিডিঅ'টো চাই দিয়ক, গম পাব। এতিয়া আহি পালোঁ নিজুৱাৰ ঘৰ, এইটো চাইডে। নিজু এয়া আহি পাইছোঁ আমি নিজুৱাৰ ঘৰ, এইটো চাইডে। এয়া আমি নিজুৱাৰ ভিতৰত যাম। এয়া নিজু কিবা আকে অংকৰ কৰি আছে। তুমি কিবা নতুন আঁকিছা? নতুন কিবা এটা আঁকি আছোঁ, লকডাউন যিহেতু। এয়া আমি দেখুৱাই যাম, এইটো চাইডে চাওক কি সুন্দৰ ছবি আঁকাই আছে। তো চাই থাকক ভিডিঅ'টো। চ' আমাৰ লগত আছে আজি নিৰ্জু দাস। নিৰ্জু দাসে এই বন্ধৰ দিনত এই লকডাউনটো সকলো পেইণ্টটো কৰোঁ নাই, সেইটো চাইডে সেইকাৰণে লকডাউনৰ সময়ত কি এইটো আঁকি আছে, এইবিলাক দেখিছে। আৰু এইখন কালি অঁকা হৈছে, এই সকলোবোৰ দেখুৱাই যাম। আৰু নিৰ্জুৰ লগত চাহ চিনাকি হ'ম। আৰু তেওঁ সেই জানিবলগীয়া বহুত কথা আছে, সেইবোৰ আমি দেখুৱাই যাম। তো ভিডিঅ'টো চাই যাম। এই আমাৰ লগত আছে নিৰ্জু দাস। নমস্কাৰ। তুমি এইটো কেতিয়াৰ পৰা আৰম্ভ কৰিছা? এইটো মই ক্লাছ তৃতীয় চতুৰ্থৰ পৰা আৰম্ভ কৰিছোঁ। আৰু এইটো কিছুমান ইয়াতে বহুতটা সেই বিভাগত আছে, এইটো মুখেৰি আঁকা আছে, আৰু কিছুমান সেই হাতেদি আছে, আৰু কিছুমান ইয়াৰ লগতে জুইৰেও ব্যৱহাৰ কৰিছা তুমি। হয়, এইটো এটা মিডিয়াম হয়, বেলেগ বেলেগ মিডিয়াম হয়, জুইৰে বা পেঞ্চিল বা ৱাটাৰ কালাৰ, এইবিলাক এটা মিডিয়াম হয়। কিছুমানে চকলেট দিলেও কৰা হয়, বেলেগ বেলেগ মিডিয়ামত আৰ্টবোৰ কৰা হয়। কোনো ধৰণৰ মানে সেই নাই, বস্তু নাই যে এইটো আৰ্টটো যিহেদি কৰা হয় এইটোৱে আৰ্ট বুলি কোৱা হয়। তিনিটা সেইতে অঁকাব পাৰি। দেখুৱাই দিবা নাই? আছে, মোৰ মুখেৰে কৰা আছে। এইখন মুখেৰে আঁকা নিৰ্জিত আছে, চাই দিব পাৰে। এইটো এইখনো আৰু এইখনো আছে, আৰু জুবিন দাকো কৰা আছে, কেইদিনমান আগতে কৰিছিলোঁ। সকলোৰে ঘৰৰ জুবিন দাৰো এইখন আছে আঁকা। এইচব মুখেৰে হয় এইবোৰ। মই দি আছোঁ বাৰু, এতিয়াতো অঁকা নাই বাৰু, মই ডাইৰেক্ট আহিলোঁ আজি। এটা মই ভিডিঅ' ক্লিপ দি আছোঁ আপোনাৰ লগত, দেখুৱাম। এইটো চাই লওঁ। আৰু তোমাৰ ভূপেন হাজৰিকাৰো আছে? আছে, সকলোৰে আছে। ভূপেন হাজৰিকা বোলে শিলত কৰাও আছে মোৰ। এইখন আছে, এইখন দেখাইছে। এইখন 1 মিনিট 45 মিনিটত আঁকিছিলোঁ। আৰু এই চাওক, বহুত কষ্ট কৰি বনাইছে নিৰ্জুৰে যে এই চাৰিওটা শিলত। এইজন ডক্টৰ ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, লক্ষ্মীনাথ বেজবৰুৱা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। এই চাৰি লওক সকলো পিনে চাৰিওটা শিলত কিমান সুন্দৰকৈ আছে। মইতো ক্লাছ 5ৰ পৰা কৰিছোঁ। মোৰ মামা সত্যবান দাসৰ অনুপ্ৰেৰণিতাত মই চিত্ৰ মানে আঁকিবলৈ আৰম্ভ কৰোঁ। তেতিয়া মই ক্লাছ 5ত আছিলোঁ। আৰু এইবিলাকো অঁকা হয়, এইবিলাক এই চাই লওক, এই সকলোবোৰ নিৰ্জুৰ আছে, আঁকাইছে। পুৰস্কাৰো লাভ কৰিছোঁ, বহুত এইবোৰ আছে তাতে। আৰু এইখন চাই লওক, নিৰ্জুৰ আছে, কালি অঁকা হৈছে ন? এইখন এইটো ভিডিঅ' আহি আছে, নতুন ভিডিঅ', আপোনালোকে চাব লাগে মোৰ ইউটিউবত। চাওক, এইটো কিমান সুন্দৰকৈ আঁকিছে, বহুত কষ্ট হয় এইটো। চাই লওক, এইটো ভূপেন হাজৰিকা আৰু
এইবিলাকতো অঁকা হৈছে ইয়াৰ নিচিনা পৰিকল্পনা আমাৰ এইবোৰ কৰি আছোঁ বৰ্তমানলৈকে। পৰিকল্পনা হিচাপত গুৱাহাটী আৰ্ট কলেজৰ পৰা মোৰ মানে এটা ইচ্ছা আছে। পৰিকল্পনা বুলি ক'লে এটা ভাল আৰ্টিষ্ট বা এজন মানুহৰ ইচ্ছা আছে গোটেই। সময় কি কৰে নাজানো, কৰি আছোঁ। তুমি ভূপেন হাজৰিকাৰ জীৱনটোৰ পৰা তুমি ইণ্ডিয়ান গট টেলেণ্টত আহিছিলা? ইণ্ডিয়া গট টেলেণ্টত মই চিলেকশ্যন হৈছিলোঁ, কিন্তু আৰ্থিকভাৱে দুৰ্বলভাৱে যাব নোৱাৰিলোঁ, মানে ফাইনেল ৰোলত। বহুত পইচা লাগে বা বহুত লাগে, গুৱাহাটীত যাব লগা হয়। এনেকৈ অলপ হেৰি হৈ আছে। তো চাওক ইমান দুখিত, কিছুমান ঘৰুৱা প্ৰব্লেমৰ কাৰণে এইটো তেওঁ ফাইনেল লৈ গৈছিলে। ফাইনেল যোৱাৰ পিছত আৰু যাব নোৱাৰিলে। বলক এইটো ৰুমত যাব বলক। এইটো ৰুমতে নিৰ্জুৰাজে এইটো ৰুমতে আৰ্ট কৰে। এই চাওক, এই আমাৰ সকলোৰে মৰমৰ জুবিন দা। চাই লওক, জুবিন দা আৰ্ট কৰিছে। জুবিন দাৰ লগতে বহুতো ইয়াত আৰ্ট কৰা আছে। এই চাই লওক সকলো পিনে। কলাগুৰু বিষ্ণু ছাত্ৰভাই এজন ই সুন্দৰকৈ আঁকিছে। ভূপেন হাজৰিকাদেৱ, এই চাই লওক ভূপেন হাজৰিকা। গোটেই সকলোবোৰ ৰঙীনকৈ অঁকা হৈছে, কালাৰ কৰা হৈছে। এয়া চাই লওক সকলো পিনে। এইটো নিৰ্জীৱে বনাইছে। এয়া সকলো পিনে চাই লওক, বহুত কষ্ট কৰি বনাইছে। আৰু ইয়াৰ লগতে এক মনোমোহা দৃশ্য এইখন ছবি চাই লওক আপোনালোকে। এইখনো আঁকাইছে কৃষ্ণ, আৰু ইয়াৰ লগতে এইটো বাঘ, টাইগাৰ অলে নাই ভিদে। আৰু এয়া আইতা, চাই লওক আইতা আঁকিছে। আৰু এইটো চাইডে আছে ককা আইতা। কি সুন্দৰ এক ছবি, চাই লওক। এই চব নিৰ্জুৰাকে আঁকিছে। নিৰ্জুৰা, তোমাৰ কিবা এইটো পিছৰ পৰা কিমান নতুন কিবা প্ৰজেক্ট কিবা ল'ম বুলি ভাবিছে? নতুন প্ৰজেক্টটো লৈছোঁ এইবাৰ। নিৰ্মল দাসৰ পৰিকল্পনা আৰু সংলাপত মমতাৰ চিঠি ছবিত কলা নিৰ্দেশনৰ কাম কৰিছোঁ এইবাৰ। তো মুক্তি লাভ কৰিব। বৰ্তমান কৰোণাৰ সেইবাবে একো কৰিব পৰা নাই, বন্ধ হৈ আছে। কৰি আছোঁ। আৰু নতুন প্ৰজেক্ট বুলিলে বৰপেটাত যিমান ৰূপকাৰ, এইবোৰক মই এইবাৰ উপস্থাপন কৰি আছোঁ নিজৰ পৰ্ট্ৰেটৰ মানে মাজেদি। আৰু এইটো চাইডে চাই লওক, এই সকলোবোৰ এই ছবি নিৰ্জুৰাজে অঁকা। এই চাইডে চাওক, এই সকলোবোৰ কিছুমান ৰঙীন কৰা আছে, ৰঙীন কালাৰ কৰি কৰা আছে। এয়া চাওক, এয়া সুশান্ত সিং ৰাজপুত, এয়া অৰিজিত সিং, এয়া মহেন্দ্ৰ সিং ধোনী। আৰু ইয়াৰ লগতে বহুতো আছে, কিছুমানে আঁকিছে। শ্বাহৰুখ খান আছে। আৰু ইয়াৰ লগতে এইখন চাওক, একেই ধুনীয়া লগা দৃশ্যৰ এক ছবি। আৰু এইখন চাই লওক ছবি, এইখন অসম্পূৰ্ণ হৈ আছে, গোটেই হোৱাই নাই। মই গৈ থাকোঁতেহে এইটো আঁকি আছিল, তেতিয়া মই গৈ পাইছিলোঁ মাত্ৰ। চাই লওক, এইখন চাই লওক আৰ্ট। এইখন জুইৰে অঁকা হৈছে, চাই লওক ভালদৰে। চাই লওক কিমান কষ্ট কৰি বনোৱা হয় এইখন, বহুত সময় যায়। চাওক ইমান ধুনীয়াকৈ জুইৰে আঁকি আছে ছবিখন। এয়া চাই লওক কেনেদৰে জুইৰে হেৰি কৰা হয়, ছবি অঁকা হয়। চাওক কি ধুনীয়াকৈ আৰ্ট কৰিছে নিৰ্জুৱে। এই সম্পূৰ্ণ জুইৰে অঁকা হৈছে। এই চাই লওক, চাওক ছবিখন ওলোটা চাইড, সম্পূৰ্ণ ওলোটা চাইড কৰি অঁকা হৈছে। এইখন আঁকি আছে। এয়া চাই লওক,
যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।